উপস্থিত আছোঁ বিশিষ্ট লোকশিল্পী লোকবাদ্য নিৰ্মাতা দ্বিজেন গগৈদেৱৰ ঘৰত। ইয়াত লোকবাদ্য নিৰ্মাণৰ প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ দ্বিজেন গগৈদেৱৰ ঘৰৰ ওপৰ মহলাত লোকবাদ্যসমূহ সংৰক্ষণ কৰি ৰখা হৈছে। আমি আজি আপোনালোকক বিভিন্ন ধৰণৰ অসমৰ লোকবাদ্যসমূহ দেখুৱাম। আহকচোন চাওঁ। শিকিব লাগিব নাগাৰা ইয়াৰ পৰা নাগাৰা এইবোৰ ঢোলৰ খোলা নিৰ্মাণ কৰি থোৱা হৈছে। টকাটো মোৰ সমানে সকলে জেং দি ওলোৱা টকা জানিলেহে বনাব, জনা হ'লে মাতিলে ধুনীয়াকৈ নাজানো যে মাত পোৱা নাই। এইটো এটা জয় ঢোল। নিৰ্মাণ কৰা আছে, এনেকৈ বজাৰ কৰিছে মই নাজানো। বাঁহৰ পেঁপা, এটা বহুত দীঘল পেঁপা। এইটো এটা সুন্দৰকৈ নিৰ্মাণ কৰি থৈছে। দ্বিজেন গগৈদেৱে নিজ হাতে এই বাঁহৰ এই পেঁপাটো নিৰ্মাণ কৰিছিলে। ইয়াত ছাগলী শিঙৰ পেঁপা, মহৰ শিঙৰ পেঁপা, বিভিন্ন ধৰণৰ পেঁপা ইয়াত উপলব্ধ। আমাৰ অসমীয়া যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকে এই বাদ্যযন্ত্ৰ নিৰ্মাণ এই প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈ বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ নিৰ্মাণ কৰি তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰিব। ইয়াত সকলো ধৰণৰ বাদ্যযন্ত্ৰই ইয়াত নিৰ্মাণ কৰিবলৈ শিকোৱা হয়। আৰু বৰ্তমান সময়ত এনেধৰণৰ আমাৰ বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা প্ৰশিক্ষণ কেন্দ্ৰ আমাৰ শিৱসাগৰত এইটোহে আছে, এনেধৰণৰ বাদ্যযন্ত্ৰ নিৰ্মাণ কৰা প্ৰশিক্ষণ কেন্দ্ৰ। গতিকে ইয়াত যিসকল আমাৰ নিবনুৱা যুৱক যুৱতী তেওঁলোকে আহি প্ৰশিক্ষণ গ্ৰহণ কৰিলে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। এয়া লোকশিল্পী লোকবাদ্য নিৰ্মাতা দ্বিজেন গগৈদেৱ। তেওঁ বৰ সুন্দৰকৈ বাদ্যযন্ত্ৰসমূহ শৃংখলাবদ্ধভাৱে সজাই থৈছে। নিজৰ সন্তানৰ দৰেই এই অনুষ্ঠানটি তেওঁৰ মৰমৰ আদৰৰ। প্ৰতিটো লোকবাদ্যই লোকশিল্পী দ্বিজেন গগৈদেৱৰ হাতত যেন প্ৰাণ পাই উঠে। তেখেতৰ হাতৰ কামবোৰ ইমান মসৃণ, ইমান নিখুঁত, এয়া দেখিলেহে অনুভৱ কৰিব পাৰি। অসমৰ বিভিন্ন লোকবাদ্যসমূহ নিৰ্মাণ কৰি দ্বিজেন গগৈদেৱে অসমীয়া সংস্কৃতিলৈ এক উল্লেখযোগ্য অৱদান আগবঢ়াইছে। বহু পৰম্পৰাগত লোকবাদ্য হেৰাই গৈছে, সেইসমূহ সুন্দৰকৈ তেখেতে সংৰক্ষণ কৰি ৰাখিছে। এয়া দ্বিজেন গগৈদেৱক তেখেতৰ প্ৰশিক্ষাৰ্থীসকলে সেৱা জনাইছে। দ্বিজেন গগৈ ছাৰক আমি এখন সম্বৰ্ধনা পত্ৰৰে তেখেতৰ আত্মসভা চাইছোঁ। তেখেত অসম চৰকাৰ যিটো সাংস্কৃতিক কাৰ্যসূচী তেখেতে লোকনাচ লোকনৃত্য চব জাতিৰ লোকনৃত্য প্ৰদৰ্শনৰ মাষ্টৰ দিয়ে প্ৰশিক্ষিকা হৈ তেখেতে সম্বৰ্ধনা পত্ৰ প্ৰদান স্কুল চলাই আছে। দ্বিজেন গগৈদেৱৰ বাসগৃহ সদায়েই লোকশিল্পীসকলৰ উপস্থিতিয়ে জীপাল হৈ থাকে। আৰু গগৈদেৱে নিৰ্মাণ কৰা এই লোকবাদ্যসমূহত সকলোৱে এবাৰ হাত বুলাই চায়।
বিহু ৰক্ষা সমিতিৰ তৰফৰ পৰা লোকশিল্পী দ্বিজেন গগৈদেৱক সম্বৰ্ধনা জনোৱা হয়। ONGC উচ্চ পদস্থ বিষয়া হিচাপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰা দ্বিজেন গগৈদেৱ প্ৰকৃততেই এজন বিভাজ লোকশিল্পী। নিজকে তেওঁ সদায় লোকবাদ্য নিৰ্মাণকাৰী লোকশিল্পী হিচাপে পৰিচয় দি গৌৰৱ অনুভৱ কৰে। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ লোকবাদ্যসমূহ পাব, ইয়াৰ পৰা ক্ৰয় কৰিব পাৰিব। যিয়ে লোকবাদ্য লাগে ইয়াতে আপোনালোকে পাব। ইয়াতে সকলো ধৰণৰ লোকবাদ্য নিৰ্মাণ কৰি ইয়াত বিক্ৰী কৰা হয়। শিৱসাগৰৰ নিমাইজানত এই বিক্ৰী কেন্দ্ৰটো দ্বিজেন গগৈদেৱৰ বাসগৃহত অনুষ্ঠিত হৈ থকা সুন্দৰ অনুষ্ঠানৰ কিয়দাংশও আপোনালোকক দেখুৱালোঁ। আমাৰ অসমীয়া যুৱক যুৱতীসকলে লোকবাদ্য নিৰ্মাণৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পাৰিলে দ্বিজেন গগৈদেৱৰ শ্ৰম সাৰ্থক হ'ব। অসমীয়া সংস্কৃতিলৈ এয়া হ'ব উৎকৃষ্ট অৱদান।